Hello everyone, welcome back to my channel Easy Cooking Recipes by Bhairavi. Aji মোৰ লগত আছে মোৰ colleague who is a very good friend, Mr. Sam. Hello everyone. আজি Sam মোৰ কাৰণে আনি আছে challenge এটা. So তাৰ পৰা শুনো challenge টো কি হয়? 1 hour challenge. 1 hour challenge. Okay. 1 hour মই কি কৰিব লাগিব? 1 ঘণ্টাত আসামিজ ফিশ থালি ৰেডি কৰিব লাগিব। আচ্ছা ওকে ফ্ৰেন্ডস সো ট্ৰাই কৰি চাও মই 1 ঘণ্টাত কেনেকে ফিশ থালি এটা ৰেডি কৰিব পাৰো তো চাই দেখো আপোনালোকে লেটস গেট স্টাৰ্টেড তো ফাৰ্ষ্টত মই এতিয়া মাছ লৈ লৈছো আৰু মাছখিনি মই মেৰিনেট কৰিবৰ বাবে মই 1 চামুচ দিছো নিমখ 1 চামুচ হালধি আৰু অকমান মিঠাতেল আৰু আটাইখিনি ভালকে মিক্স কৰি লম এতিয়া মাছ মেৰিনেট হোৱালৈ মই দালি ৰেডি কৰিম দালিত মই দিবলৈ কেইটামান ঔটেঙা কাটি লৈছো আৰু মই এটা 1 টেবুলস্পুন নিমখ দি 4 চিটিলৈ বইল কৰিম এতিয়া মই এক সাইডত কেৰাহী বহা মাছ ফ্ৰাই কৰিবলৈ আৰু এক সাইডত আমাৰ দালিখিনি এতিয়া মই মাছ ফ্ৰাই কৰিবলৈ অকমান তেল দিছো তেল মিঠাতেল ইউজ কৰিছো আৰু ইয়াতে মই ফাৰ্ষ্টত মাছ ফ্ৰাই কৰি লম ইন দ্য মিন টাইম মই সবজিও কাটি থাকিম আৰু এই আসক আমাৰ কুকাৰ 2 চিটি মাৰিলে সো ইয়াতে মই এতিয়া কেৰাহী বহাইছো আৰু কেৰাহীত মই অকমান তেল দিম আৰু ইয়াতে মই মাছৰ মাথা ফ্ৰাই কৰিম মাছৰ মুৰি ঘন্ট বনাম এক্স্যাক্টলি সো এতিয়া মাছৰ মাথাখিনি মই ফ্ৰাই কৰি লম ফাৰ্ষ্টত আমাৰ মাছৰ মাথাখিনি অলমোস্ট ফ্ৰাই হৈ গৈছে সো ইয়াতে মই 1/2 টেবুলস্পুন জিৰা দিম আৰু এটা মিডিয়াম সাইজৰ কাটি থোৱা পিয়াজ আৰু এইখিনি মই আকৌ ফ্ৰাই কৰিম আৰু এতিয়া মই ইয়াতে এড কৰিম কোমোৰাইদি মাছৰ মাথা খাই খুবেই ভাল লাগে সো এতিয়া মই ফাৰ্ষ্টত ফ্ৰাই কৰি অকমান ঢাকি থৈ দিম ফ্লেম মিডিয়াম হিটে ৰাখিব আৰু 5 মিনিটৰ পিছত মই চেক কৰিলো অকমান হিজি গৈছে সো এতিয়া মই ঢাকি আকৌ অকমান টাইমৰ কাৰণে ফ্ৰাই হ'বলৈ দিম 3-4 মিনিটৰ বাবে তাৰ পিছত আকৌ চেক কৰিম এতিয়া অকমান হিজি গৈছে সো এতিয়া মই ইয়াতে এড কৰিম 1/2 টেবুলস্পুন বেকিং সোডা আপোনালোকৰ যদি ঘৰত খাৰ এভেইলেবল আছে তেনেহলে খাৰ দি দিব খুবেই টেষ্টি লাগে এতিয়া আকৌ ঢাকিব আৰু মিডিয়াম ফ্লেমত অকমান দেৰি কাৰণে ফ্ৰাই হ'বলৈ দিব and after 5 minutes আমাৰ মুৰি ঘন্ট ৰেডি হৈ গ'ল চাওক খুবেই টেষ্টি লাগে এনেকৈ এবাৰ বনাই চাবচোন আপোনালোকেও and আমাৰ মাছ ফ্ৰাই ৰেডি হৈ গৈছে সো মই তাতে এতিয়া মাছৰ ঝোল বনাম সো ইন দা সেম কেৰাহী মই আৰু অকমান তেল এড কৰিম তাতে মই কলা জিৰা ফুৰণ দিম পিয়াজৰ পেষ্ট দিম মই এটা মিডিয়াম সাইজৰ পিয়াজ লৈছো আৰু এয়া অকমান দেৰিকৈ ফ্ৰাই কৰিম for around 1 to 2 minutes পিয়াজখিনি মই 1 মিনিটৰ বাবে ফ্ৰাই কৰি লম তাৰপিছত তাতে মই দিম 1/2 টেবুলস্পুন জিৰা 1/2 টেবুলস্পুন নিমখ 1/2 টেবুলস্পুন হালধি পাউডাৰ আৰু এয়া আকৌ ফ্ৰাই কৰিম অকমান টাইমৰ বাবে ফ্ৰাই কৰিব যেতিয়ালৈকে মছলাৰ পৰা কেঁচা গোন্ধখিনি গুচি নাযায় আমাৰ মছলাখিনি গুটে হিজি গৈছে সো ইয়াতে মই এড কৰিছো এটা টমেটোৰ পেষ্ট তাৰ পিছত মই ইয়াকো ফ্ৰাই কৰিম ঢাকি পেলাই অকমান তেল নোলোৱালৈকে আমাৰ পিয়াজ আৰু টমেটোটো ভালকে ফ্ৰাই হৈ গৈছে সো ইয়াতে মই এতিয়া এড কৰিম পানী মই 1 গ্লাস পানী এড কৰি আছো আৰু এয়া ঢাকি পেলাই বইল হ'বলৈ দিম পানী আপোনালোকৰ কনসিস্টেন্সি হিচাপত এড কৰিব পাৰে
আমাৰ জোলখিনি বইল হোৱা ষ্টাৰ্ট হৈ গৈছে চ' এতিয়া মই এড কৰিম ইয়াতে ফ্ৰাই কৰি থৈ দিয়া মাছখিনি আৰু ইয়াত ঢাকি অকণমান টাইমৰ কাৰণে বইল হ'বলৈ দিম হাৰ্ডলি 4 to 5 minutes এতিয়া মই ইয়াতে এড কৰিম অকণমান জলকীয়া আৰু অকণমান গৰম মছলা মোৰ আলহী বেছি জ্বলা খাব নোৱাৰে সেইটো কাৰণে মই জলকীয়া বহুত কম ইউজ কৰি আছোঁ সব ৰেচিপিতে and আমাৰ মাছৰ জোল ৰেডি হৈ গ'ল so in the meantime মই এটা সাইডত এতিয়া ভাত বহাই দিছো আৰু ভাতত মই দুটা আলু দিছো আলু পিটিকা বনাবৰ বাবে এতিয়া মই কেইটামান পটল ফ্ৰাই কৰিম সেইবাবে মই পটল কেইটামান কাটি তাতে নিমখ আৰু হালধি মিহলাই লৈছো আৰু এতিয়া ইয়া মই কেৰাহীত ফ্ৰাই কৰিম ইন মিডিয়াম ফ্লেম and so আমাৰ পটল ভাজিও ৰেডি হৈ গ'ল এতিয়া মই ডালি সম্ভাৰ দিম হেতুৰ বাবে মই সেম তেলত অকমান পাঁচফোৰণ দিছো কেইটামান জলকীয়া দি দিছো অকমান হালধি দিছো আধা টেবুল স্পুন আৰু মই বইল কৰি থৈ দিয়া ডালিখিনি ইয়াতে সম্ভাৰ মাৰিম এতিয়া এয়া ঢাকি পেলে অকমান বইল হ'বলৈ দিম যেতিয়া ফুল ফ্লেমত বইল হৈ যায় তাতে মই এতিয়া অকমান মান ধনিয়া এড কৰি দিম and yes our dal is also ready টেষ্ট কৰি লব নিমখ লাগিছে নাই যদি নিমখ লাগা নাই অকমান এড কৰি দিব এতিয়া আন এটা সাইডত মই কেৰাহী বহাইছো কেৰাহীত অকমান তেল দিছো কেইটামান জলকীয়া দিছো আৰু শাক ভাজিম Mas অকমান হালধি পাউডাৰ ইউজ কৰিম আৰু অকমান নিমখ আৰু একো ইউজ নকৰো and our শাক ভাজি will be ready in within few minutes so মোৰ আইটেম খিনি হ'ল ডালি মাছৰ মুৰিঘণ্ট মাছৰ ঝোল শাক ভাজি আলু পিটিকা পটল ভাজি আৰু মাছ ফ্ৰাই আৰু মই অকমান সালাড কাটি দিছো গাজৰ কুকুম্বাৰ আৰু নেমুৰ আৰু মই লগতে ডেজাৰ্টৰ বাবে দিছো মিঠা দৈ আৰু মই এটা পাপৰ ভাজিও দিম বুলি ভাবিছিলো কিন্তু কি কৰিম আৰু পাহৰি গলো Okay, Sam. So, more 1 hour challenge mo jikilon na. 1 hour 15 minutes. You are 15 minutes late. Okay, 15 minutes mo decoration korno lagi gol no no to hoye gol hetan. আচ্ছা ঠিক আছে তেনে এতিয়া মই খাই পেলাইহে ক'ব পাৰিম কেনেকুৱা হৈছে বাকীখিনি আৰু Okay. Sai কেনেকুৱা লাগি আছে? চাইতো বঢ়িয়া হৈছে and it looks like yummy awesome. Okay. তো এতিয়া বাকি খাই ঠিক আছে। উঠি নেকি? Okay guys তেনেহ'লে মই খাই লওঁ আচ্ছা। আৰু খাই পেলাই জনাই আছো কেনেকুৱা হৈছে Okay, তেনেহ'লে চাই থাকিব দেই এতিয়া হি খাব খাই আপোনাক জনাব কেনেকুৱা হৈছে। Okay. So Sam, কোৱা এতিয়া ৰিভিউ পাতো হৈ গ'ল তোমাৰ? খাই পেলাইতো বহুত বঢ়িয়া লাগিল এণ্ড পেট ফুল কৰি খাইছোঁ এণ্ড মষ্ট ইম্পৰ্টেণ্টলি মোৰ যিটো সবচে ডাঙৰ প্ৰব্লেম আছিলে মই বেছি জ্বলা খাব নোৱাৰোঁ এণ্ড থেংক ইউ ইমান জ্বলা নিদিয়াৰ কাৰণে এণ্ড ইট ৱাজ ৰিয়েলি অ'চাম Okay, I loved it. so এতিয়া হি 15 minutes যে মই এক্সট্ৰা লৈছিলো হেইটো কাৰণে পইণ্ট যে কাটি দিছিলে হেইটো আকৌ দিবানে নাই পইণ্টছ দিব পাৰি 15 মিনিটছ অ'কে ইট কেন বি মেনেজেবল একো নাই হৈ যায় আৰু Okay, so tender friends, আগলৈ যদি মোৰ এনেকুৱা এপিসোড চাব বিচাৰে প্লিজ মোৰ চেনেলটো কি কৰিব লাগিব স্যাৰ লাইক কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব এণ্ড মষ্ট ইম্পৰ্টেণ্টলি ছাবস্ক্ৰাইব কৰিব লাগিব আৰু কমেণ্ট কৰিব লাগিব Okay, thank you so much. So once again, please মোৰ ভিডিওটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আপোনালোকৰ ভিউজ আৰু মোৰ চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কি আছিল স্যাৰ সাইডৰ এটা বেল আইকনটো অন কৰি দিব যাতে নটিফিকেশ্যনবোৰ পাই থাকে Yes, exactly. Till then, bye-bye.